স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈ ভাল পাব। যিটো আপোনাৰ মছলা বিলাহী পিঁয়াজ আৰু আদা ৰহুনেৰে এনেকৈ ভাজি কৰি থৈ দিয়া হয় ভাজি কিনে। তাৰপিছত যাব আপোনাৰ তাতে টমেটো গ্ৰেভি অনুযায়ী টেষ্টি অনুযায়ী চল্ট অকণমান দিছে বাটাৰ। এতিয়া যাব আপোনাৰ ক্ৰীম। আমি আপোনাৰ অলপ টাৰকা বনোৱা হ'ব। ইয়াতে আপোনাৰ জিঞ্জাৰ গাৰ্লিক চফ্ট গ্ৰীণ চিলি আৰু আপোনাৰ ৰিফাইন অইল তো এনেকৈ দিয়া হৈছে 5 তো আলু ভাজিৰ কাৰণে অৰ্ডাৰ আহিছে 2 প্লেট আলু ভাজিও আছে। তো মৌমাখানি ফুল বনাই আছে গোটেইখিনি মছলা গ্ৰেভি। অকণমান ষ্টক ৱাটাৰ। এই ফ্ৰেণ্ডছ আজি আপোনালোকক মই দেখাব বিচাৰিছোঁ যে এই অৰ্ডাৰটো কমপ্লিট পূৰা আৰম্ভণি মানে কেনেকৈ শেষলৈকে মাৰি দিলে এনেকৈ অৰ্ডাৰ আহিছে। এতিয়া মোটামুটি অকণমান দেৰিকৈ লাগে খানাটো। তো চাই থাকক ভিডিঅ'টো শেষলৈ। তো এই বাতিত দেখা পাইছে মৌমাখানি ফুল উলিয়াই কিনে থৈ দিছোঁ ৰেডি কৰি। এইটো আপোনাৰ চিকেন মলাই হাণ্ডি এটা অৰ্ডাৰ আছে। এইটো আপোনাৰ চিকেন কাঁচা, এইটো যাব আপোনাৰ মটৰ পনীৰ। তো মিৰ্জা চব ইয়াতে ৰেডি আছে। এইটো যি লাগে বাটাৰ ঘি খানাটো মাৰা হ'ব আপোনালোকক দেখাই আছোঁ। আপোনাৰ টমেটো গ্ৰেভি, ইয়াত টমেটো গ্ৰেভি বনাই আছে। তো হৈ গ'ল মোটামুটি 2 ঘণ্টা সময় উতলিবলৈ। ভক ভকে উতলি আছে। তো সেইটো যিটো টমেটো গ্ৰেভিটো বনাই আছে ন, তো বনোৱাৰ পিছত ঠাণ্ডা হবে এনেকৈ বাতিত ছেটিং কৰা হয়। এইটো আপোনাৰ হোৱাইট গ্ৰেভি, এইটো আপোনাৰ অনিয়ন গ্ৰেভি, এইটো টমেটো গ্ৰেভি। তো এইটো ইণ্ডিয়ান ডিছৰ যেতিয়া এনেকৈ মানে ছেটিং কৰা হয়। হেল্ল' ফ্ৰেণ্ডছ, সেয়া 5 দেখা পাইছে আপোনাৰ হোৱাইট গ্ৰেভি ঢালিছে, ক্ৰীম ঢালিলে। এয়া মলাই কপ্তাৰ কাৰণে চিকেন মলাই হান্দিৰ কাৰণে চৰি ভুল হৈ গ'ল, মাফ কৰি দিব। এয়া চিকেন মলাই হান্দি। তো চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ আপোনালোক গোটেইখিনি আইটেম দেখাই আছোঁ। চিকেন মলাই হান্দি বনাই আছে। তো মোটামুটি এতিয়া মছলাটো বেছি ইউজ নহয়, অলপমান চল্ট আৰু চুইট থাকে মলাই হান্দিটো। এয়া মলাই হান্দিটো আপোনাৰ চীজ গ্ৰেট কৰি দিয়া হৈছে। এইটো চীজ। ৱাও, বাটাৰ নান নতুবা মছলা কুলচা নতুবা তন্দুৰীৰ বাটাৰ ৰুটিৰ লগত খাবলৈ বৰ ভাল লাগিব। তো ওপৰত গাৰ্নিছৰ কাৰণে দিয়া হ'ব ইয়াতে আমুল ক্ৰীম। এই আমুল ক্ৰীম মাৰি দিলোঁ মজাকৈ। এইটো আপোনাৰ দাল বাটাৰ পে বনিব, দাল তাৰকা। মই দেখাইছোঁ আপোনালোকক। তো কাৰা চিকেন হৈ গ'ল, কাৰা চিকেন হৈ গ'ল। তো মোটামুটি এইটো খানা ৰেডি। কাৰা চিকেন, দাল বাটাৰ পা ষ্টিম ৰাইচ আৰু চিকেন মলাই। তো দাল তাৰকাৰ কাৰণে আপোনাৰ অলপ তাৰকা বনোৱা হ'ব। ইয়াতে আপোনাৰ জিঞ্জাৰ গাৰ্লিক চফ্ট গ্ৰীণ চিলি আৰু আপোনাৰ ৰিফাইন অইল তো এনেকৈ দিয়া হৈছে 5 এইটো যেতিয়া। তো আলু ভাজিৰ কাৰণে অৰ্ডাৰ আহিছে 2 প্লেট আলু ভাজিও আছে। তো মানে কিছুমান গেষ্টে মানে ঘৰুৱা হিচাপত খাব বিচাৰে, এইটো একদম লাইট খানা। তো তাৰ কাৰণে আলু ভাজি কাটি আছে, ৰেডি কৰি আছে। আপোনাৰ মৌমাখানি ফুল, তো মৌমাখানি ফুল বনাই আছে। গোটেইখিনি মছলা যি মছলা আছিলে আপোনাৰ তাতে ঢালি দিলে। মিঠি ভাত, নিমখ, এয়া গ্ৰেভি দিছে অনিয়ন গ্ৰেভি। এতিয়া দিব টমেটো গ্ৰেভি। এটা যাব হোৱাইট গ্ৰেভি। অকণমান ষ্টক ৱাটাৰ। তো তেতিয়া বনাই থৈ দিয়া তাৰকাটো এইটো মানে অতি সহজৰ কাৰণে বনাই থৈ দিয়া হয়, যাতে বেলেগ খানাবোৰ মানে পটাপট মাৰি দিব পাৰি আৰু। তো সেই তৰকাৰী যদি বনোৱা হৈছে আপোনাৰ এটা চিকেনৰ আইটেম, এইটো হৈছে আপোনাৰ। তো এইটো বনাই আছে আপোনাৰ চিকেন চাংকেজি। তো চিকেন চাংকেজি দিছে আপোনাৰ অনিয়ন গ্ৰেভি, টমেটো গ্ৰেভি আৰু ষ্টক ৱাটাৰ আৰু মছলাখিনি দিছে। এইফালে আপোনাৰ মৌমাখানি চিকেন ফুল পূৰা উতলি আছে একদম বঢ়িয়া। তো চিকেন কাঁচা আমাৰ ৰেডি। এয়া লোৱা চিকেন কাঁচা। চিকেন কাঁচা আছে, মটৰ পনীৰ এটা, ষ্টিম ৰাইচ এটা। তো এইটো এটা মোটামুটি ৰেডি হ'বই। তো এইফালে হৈ গ'ল চিকেন চাংগেজি। তো চিকেন চাংগেজি ৰেডি। এয়া আপোনাৰ অলপ আগতে দেখুওৱা আলু ভাজি যে কাটি আছিল যে এতিয়া আলু ভাজিটো ফ্ৰাই কৰি আছে।
এই দোষ মানে কথাটো কি হৈছে বুজি পাইছে না মই আপোনালোকক সম্পূৰ্ণভাৱে ৰেচিপিটো দেখাব পৰা নাই কাৰণ কি হৈছে মানে এইফালে মোৰো অৰ্ডাৰ আছে মানে ইয়াত বহুত অৰ্ডাৰো আহি আছে তো তাৰে মাজে মাজে ভিডিঅ'টো বনাই কিনে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু তো সম্পূৰ্ণ ৰেচিপি পাবলৈ আপোনালোকক বেলেগ এদিন এটা ভাল সম্পূৰ্ণৰ ওপৰত এটা ৰেচিপিৰ ওপৰত ভিডিঅ' বনাম আৰু দেখাম এইটো হৈ গ'ল আপোনাৰ মটন ৰগন জুচ ইয়াৰ ওপৰত আপোনাৰ ৰগনটো ঢালিবলৈ বাকী আছে বাকী চব ৰেডি ৱাও এইখিনি বাট তো সেইখন টেবুলত নানৰো অৰ্ডাৰ আছিল তো এনেকৈ ভাত আনান বঢ়িয়াকৈ কাটি কিনে বাস্কেটত ভৰোৱা হৈ আছে আপোনালোকে দেখা পাইছে চাওকচোন কি ধুনীয়াকৈ তন্দুৰী ৰুটিটো ফুলি ফুলি আহি আছে মোটামুটি অৰ্ডাৰটো ৰেডি তন্দুৰী ৰুটি কাটি কিনে বাটাৰ লগাই দি দিয়া তো মুগ মাখানি ফুল ৰেডি মানে গোটেই ট্ৰেখনৰ খানাটোৱে ৰেডি আপোনাৰ গোটেই কেউটিখনৰ খানাটোৱে এখন এইটো আপোনাৰ প্ৰন এইটো প্ৰন মেৰিনেট কৰাই আছে গল্ডেন ফ্ৰাই প্ৰন বনাম এইটো আপোনাৰ অনিয়ন ৰিং অনিয়ন এইটো হৈছে আপোনাৰ গল্ডেন ফ্ৰাই প্ৰন ফুলি ফুলি আহিছে দেখিছেনে এইটো আপোনাৰ মেয়নিজ চচ গতিকে প্লেটখন ৰেডি কৰিলোঁ কণ্টেক্ট পিছতে আপোনাৰ তাতে গল্ডেন ফ্ৰাই প্ৰনটো সজাই দিম বঢ়িয়াকৈ ছাৰ্ভিচ কৰি দিব ইয়াতে দিম পিছতে ইয়াক উলিয়াই কিনে চাট মছলা মাৰি কিনে টেবুলত দি দিম চ' ফ্ৰেণ্ডছ গল্ডেন ফ্ৰাই প্ৰন ৰেডি তো 6 পিচ দিওঁ তো অলপ চাট মছলা মাৰি দিয়া হৈছে চাট মছলাটো মাৰি কিনে এতিয়া ওপৰত অলপ সজাই দিব বঢ়িয়াকৈ ইয়াত বঢ়িয়াকৈ চাট মছলা দিয়া হৈছে ওপৰত আৰু ইয়াত সজাই দিছোঁ প্লেটত আপোনাৰ অসমীয়া হোম ষ্টাইল আলু ভাজি হৈ গ'ল খাই কিন্তু বৰ মজা লাগিব দেই তো গ্ৰেভি হৈ গ'ল বনোৱা এতিয়া এই কেৰাহীটোৰ পৰা এই হান্দিটোত খালাচ কৰি আছে তো মোটামুটি এনেকৈ আমাৰ এক হান্দি ডেইলি গ্ৰেভি আমাৰ ৰেডি কৰি থৈ দিব লাগে ফ্ৰিজত পূৰা যেতিয়া ভিৰ লাগিব ন তেতিয়া মানে দিয়াৰ কাৰণে মানে সুবিধা হয় তো ইয়াৰ পৰা খালাচ কৰি কিনে এই হান্দিটোত থোৱা দিছে মই নাই বুলি ক'লে ইয়াত 18 কিলো বিলাহীৰ টমেটো গ্ৰেভি বনোৱা হৈছে ইয়াত আপোনাৰ মগজ আছে কাজু আছে তো এনেকৈ বঢ়িয়াকৈ বনাই কিনে থৈ দিছে ইয়াতো ফ্ৰিজ ইয়াতে সোমাই দিয়া হ'ব গ্ৰেভি তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো এনেকুৱা ধৰণৰ নতুন ভাল ভিডিঅ' মই দিবলৈ আপোনালোকৰ মনত চেষ্টা কৰিম তো ঠিক আছে আজিলৈ বাই বাই এৰিছোঁ